Kheroni Sarialialong Himanta Biswa Sarma Lapen CM Karbi Anglong Autonomous Council Man Kidu Tuliram Ronghang Ami Phi ke kai Merit basis ateng penle tet teacher atum aphan appointment ki pi kali nitum along phai Pharoni Rasian ta mark kelong atum do sita latum aphan appointment pi pe hala kelong phai Pharoi sira phoke vet atum ta appointment kelong du atum do lasi lake aron re lasi non amat appointment ki ping to nang di kalite nilitum chesong pon ojilang pusi tet satlang ki untang ari so jang atum pini Kheroni Sarialialong mipi ke kai hut ke ther podupon Mipi ke kai hut no merit no appointment V1 justice pu lahai ase ke thepen hang taram pon appointment ki ping to nang ji lapen inquiry padu pen se appointment pinang ji pusi ke hang padu pon Kheroni pen Sanjoy Kili নামে নাই তাত মানে আমার নামটো নাইকিয়া হৈ গৈছে তো মানে প্রসেসটো মেরিট লিস্ট যদি একবার আর কোনো অফিসিয়াল এইটো যিনি হ'ব লাগে মেরিট লিস্টটো অফিসিয়াল যদি মেরিট লিস্ট হৈছে তাত মাত্ৰ নাম আৰু এড্ৰেছ আৰু দেউতাৰ নাম লিখা আছে আমাৰ মেরিট লিষ্টত যিটো পাৰ্চেন্টেজ যিটো থাকে সেইটো নাই সেইটো নাইকিয়া হৈ গৈছে তাত একো 180 কোনোবা যদি পাইছে আমি যদি যোন আমাৰ টিচাৰবিলাক যদি এতিয়া আজি এপইণ্টমেণ্ট পাবলৈ গৈ আছে সিহঁতক কিমান মাৰ্কত মানে পাইছে 210 পাইছে না 170 পাইছে তাত একো দিয়া নাই ডিটেইলছ নাই তাত একো ডিটেইলছ নাই স্যার আৰু আমি এইটো বিচাৰিছো যে মানে সব ডিটেইলছ থাকিব লাগে আমি যদি মেৰিট ওয়াইজ আমাৰ যদি নাম নাহে তেতিয়া আমি শান্তি পাম যে আমাৰ এইটো লিষ্টত মেৰিট ওয়াইজত আমাৰ নাম অহা নাই কিন্তু আমাৰ মতে এইটো লিষ্টটো জেনুইন হোৱা নাই স্যার टीचर एसोसिएशन जो एक ग्रुप हम लोग सभी लोग यहाँ प्रोटेस्ट कर रहे हैं कि माननीय हेमंतो बिश्व शर्मा जी से हमें अनुग्रह है निवेदन है रिक्वेस्ट है कि जो हम लोग कॉन्ट्रेक्चुअल में 559 पोस्ट के लिए आवेदन जारी किए थे जो कार्बी आंगलोंग ऑटोनोमस काउंसिल में उसका हमें जो लीगल मेरिट लिस्ट मिलना चाहिए था वो हमें नहीं मिला है हम लोग उनको ये अनुरोध करते हैं कि हमें लीगल मेरिट लिस्ट जारी किया जाए और अभी जो अपॉइंटमेंट दिया जा रहा है उसको बंद किया जाए वो इलीगल जो मेरिट निकला हुआ है उसमें कोई मेरिट जो अपॉइंटमेंट है इलीगल नहीं इलीगल हो আমি মানে যার পাব লাগিছিলে 180 প্লাস যার মেরিট আছে তার নাম আহা নাই 197 যার আছে তার নাম আহা নাই 210 আছে 210 আছে 201 মার্কস আছে বাট স্টিল আহা নাই সো মেরিট বেসিস অন একো আহা নাই জাস্ট সব ইলিগাল হয়ে আছে সব কারাপ্টেড হয়ে আছে সো উই ওয়ান্ট নাথিং বাট অনলি জাস্টিস উই ওয়ান্ট জাস্টিস So we want nothing but only justice. We want the whole thing to be inquired and the appointment to be cancelled. जो अभी हो रहा है जिस जो तो हो ऐसे ये अपॉइंटमेंट आम्ही कैंसल कर विचारिছো और इन्क्वायरी विचारिছো कि माने सर वी रिक्वेस्ट सर हिमंत बिश्व शर्मा चीफ मिनिस्टर सर टू प्लीज हियर आवर वॉइस কিমান প্ৰাৰ্থী ধৰক কিমান শিক্ষাৰ্থী আচলতে বঞ্চিত হৈছে আৰু কিমান জনক এতিয়া নিযুক্তিৰ মানে প্ৰক্ৰিয়া আৰম্ভ হৈছে কিমান জনক 59ক এপয়েন্টমেন্ট কৰা হৈছে বাট সব এটো লাইক মেৰিট বেসিছত নাই হোৱা সো ইমান আমাৰ ভাল মার্কস হোৱা আছে বাট স্টিল আমাক নাই দিয়া সো সেইটোৱে কথা তুমি কিমান পাইছিলা মোৰ টোটাল মার্ক হয় 201 বাট 153 को দিছে ওবিসি ক্যাটাগরি 153 মার্ক থাকা को দিছে আর মোক 201 অফ নাই তোমাৰো ক্যাটাগরি আছে আৰু তাই তোমাৰো আৰু তাই 206 I got 206 but still I did not get any list 206 yes sir so তাই 206 মার্কস আছে বাট স্টিল নাই দিয়া আৰু এটা ক্যান্ডিডেট 153 170 60 সবক দিছে স্যার এটা কথা 2020 তে আমার হেৰি এডভাৰটাইজমেন্ট ওলাইছে তাৰ পিছত আমি ভেৰিফিকেশন কাৰণে গৈছো আগষ্ট মাহত 2020 তে আগষ্ট মাহত আমাৰ ভেৰিফিকেশন হৈ গ'ল 559 পোষ্ট ওলাইছিলে তাৰ তো লিষ্টটো এতিয়া পাব্লিছে কৰা নাই কেনেকা এপইন্টমেন্ট দি দিলে এটো আমি গমে পোৱা নাই মেৰিট বেসিস না কি বেসিস না আন্ডাৰ দ্য টেবুল আই ডোন্ট নো হোৱাট দে আর ডুইং এইটো আমি চাই পেলাই কি কম একেবাৰে অশান্তি অসুস্থ আছো আমার বহুত দুখ লাগিছে আমার স্যার তুলিরাম স্যার আর ডক্টর হেমন্ত বিশ্ব শর্মা এই স্যার কি যে এপয়েন্টমেন্ট ডিস্ট্রিবিউট করেছে আজি আমার একদম অশান্তি হয়ে আছো স্যারে আমার এডুকেশন মিনিস্টার কংগ্রেস সময় পড়া আছে ডক্টর হেমন্ত বিশ্ব শর্মা কংগ্রেস সময় পড়া আমার
এডুকেশ্যন মিনিষ্টাৰ আছে তেখেত ভালদৰে জানে যে এডুকেশ্যন ক্ষেত্ৰত এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত এজন টিচাৰ ছিলেক্ট কৰাৰ কাৰণে মেৰিট লিষ্ট বনায় আজি মেৰিট লিষ্ট নবনোৱাকৈ কেনেকৈ এপইণ্টমেণ্ট দি দিলে ছাৰ জানে তেখেত বহুত ডাঙৰ এজন ডক্টৰ হৈ পেলাই এডুকেশ্যন মিনিষ্টাৰ কিমান বছৰ থাকি পেলাইও আজি এনেকুৱা ধৰণৰ কথা কৰে এনেকুৱা ধৰণৰ কাম কৰে সেইটো এটা মানে ভাল লগা নাই আমাৰ বহুত দুখ লাগিছে এজন এডুকেশ্যন মিনিষ্টাৰ পাষ্টৰ এডুকেশ্যন মিনিষ্টাৰ 2-3 বাৰ এডুকেশ্যন মিনিষ্টাৰ থাকি পেলাইও এনে ধৰণৰ কাম কৰাই দিয়ে সেইটোতো আমি ভাল নাপায় ভাবি আছে এইটো ফেয়াৰলি যিটো কয় মেৰিট লিষ্ট প্ৰচেছলি এইটো আহি পেলাই মেৰিট লিষ্ট ওলাই পেলাই এপইণ্টমেণ্ট চবক বিলাই কৰিব চবক এপইণ্টমেণ্ট দিব লাগিব সেইটোৱে আমাৰ দাবী আছে